নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰত্যাহাৰৰ দাবীত উত্তাল ডিফু চহৰ জননেতা চেমছন সিং স্মৃতি পাৰ্কৰ সন্মুখত ৰাজনৈতিক সংগঠন অগপ ASDC আৰু সমান্তৰালকৈ ডিফু জিলা কৰ্মচাৰী পৰিষদৰ উত্তাল প্ৰতিবাদ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ হাৰাঘাটত হাতে হাতে জোৰ লৈ ওলাই আহিল সহস্ৰাধিক পুৰুষ মহিলা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অগপ ASDCৰ প্ৰতিবাদী সমদল আৰম্ভৰ পূৰ্ণভাৱে সম্পন্ন হ'ল ৩৩তম কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ বাৰ্ষিক অধিৱেশন মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ দৰে চৰকাৰী শিক্ষা প্ৰতিষ্ঠানো শিক্ষা প্ৰদানৰ আহ্বান CEM তুলিৰাম ৰংহাঙৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয় তাতেৰণপি আগবাঢ়িছো প্ৰথম খবৰলে সমগ্ৰ ৰাজ্যতে ঠাই ঠাই উত্তাল প্ৰতিবাদ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বিৰুদ্ধে কাৰ্বি আংলঙত ভিন্ন প্ৰান্তত এই বিধেয়কৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন তথা ছাত্ৰ সংগঠনৰ প্ৰতিবাদী শ্লোগানেৰে কপাই তুলিছে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ আকাশ বতা ৰাজপথলৈ ওলাই আহিছে সদল বলে পুৰুষ মহিলা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল হৈছে অসম গণ পৰিষদ জিলা কমিটি আৰু ASDCৰ বেনাৰ হাতে হাতে প্লেকাৰ্ড ফেস্টুন লৈ ডিফুস্থিত জননেতা চেমছন সিং ইংটি স্মৃতি পাৰ্কৰ সন্মুখত অসমবাসীৰ ভৱিষ্যত প্ৰজন্মৰ বাবে চূড়ান্ত ক্ষতিকাৰক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে আঞ্চলিক ৰাজনৈতিক সংগঠন অগপ আৰু ASDC বিষয়ববীয়া তথা সদস্যসকলে তেওঁলোকৰ দলৰ সিদ্ধান্ত অনুযায়ী অসমৰ বিভিন্ন ঠাইত সংবিধানৰ যি নাগৰিকত্ব আইন এইটো সংশোধন কৰাৰ বিৰোধিতা কৰি বিভিন্ন ঠাইত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে সেইটোত তেওঁলোকে অট'নমাছ ষ্টেট ডিমাণ্ড কমিটিকো আহ্বান জনোৱাৰ বাবে আমি ইয়াত উপস্থিত হৈছোঁ ASDC KSK আৰু TNC আমি কেইটাই তেওঁলোকৰ লগ লাগি পেলাই আজি এই ধৰ্ণা কাৰ্যসূচী কৰিছোঁ ASDCয়ে যেনেধৰণে বিভিন্ন সময়ৰ পৰা এই কথাটো ওলোৱাৰ দিনৰ পৰাই এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল তাৰ বিৰোধিতা বিভিন্ন কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ ঠিক তেনেধৰণে অসম গণ পৰিষদ দলটোৱেও তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণে এই কাৰ্যসূচী কৰি আহিছে আজি বহুত দিনৰ পৰা গতিকে আমাৰ যি ASDC আৰু AGPৰ মাজত যিটো ৰাজনৈতিক সম্পৰ্ক বিশেষকৈ সমাজখনৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত আৰু অসমখনৰ স্বাৰ্থত আমি কৰি আহিছোঁ এইটো অনাগত দিনতো ভৱিষ্যতেও আমি এনেধৰণৰ কাৰ্যসূচী আমি একেলগে কৰিব পাৰিম বুলি আমাৰ বিশ্বাস আছে অসমৰ বিভিন্ন শ্ৰেণীৰ ৰাইজ বিভিন্ন সংগঠনবিলাকে সেই ছাত্ৰকেই হওক যুৱকেই হওক মহিলাসকলেই হওক আনকি চৰকাৰী কৰ্মচাৰীসকলেই হওক তেওঁলোকে এই যে জাতিধ্বংসী যি মানে বিধেয়ক আনিব গৈ আছে ইয়াৰ বিৰোধিতা কৰা মানে এইটোৱেই বুজায় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে উত্তৰ পূবক তথা অসমক ইয়াৰ খিলঞ্জীয়া ৰাইজক নিষেধ কৰিব খুজিছে কিন্তু ইয়াৰ বিৰুদ্ধে শেষ বিন্দু তেজ থকালৈকে আমি যুঁজি যাম এইটোৱে প্ৰমাণ কৰিছে আৰু সেইকাৰণে আমি আহ্বান জনাওঁ যে যিসকল ৰাইজ এতিয়ালৈকেও এই আন্দোলনত চামিল হোৱা নাই আপোনালোক আহক আমি একেলগে এই যুঁজটো দিম কোনোপধ্যে বিধেয়কখন গৃহীত নকৰা ধৰ্মভিত্তিত নাগৰিকত্ব প্ৰদানৰ ষড়যন্ত্ৰ বন্ধ কৰক আদি শ্লোগানেৰে সমগ্ৰ চহৰ উত্তাল কৰে আঞ্চলিক দল অগপ আৰু ASDCয়ে আনহাতে ইয়াৰ সমান্তৰালকৈ ডিফু জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগতো জননেতাগৰাকীৰ স্মৃতি পাৰ্কত বহে নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কিছুদিন ধৰি সমগ্ৰ ৰাজ্যতে সৰ্বস্তৰৰ জনসাধাৰণে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰাৰ দাবীত বিভিন্ন ধৰণে আন্দোলন প্ৰতিবাদ কৰি অহাটো আমাৰ সকলোৰে পৰিলক্ষিত হৈছে আৰু এই সন্দৰ্ভত আমি সদৌ অসম কৰ্মচাৰী পৰিষদ বিগত অসম আন্দোলনৰ সময়ত আপোনালোকে জানে যে আমি ছাত্ৰ সন্থাৰ লগত আমি ঐক্যবদ্ধভাৱে আন্দোলনত নামি পৰিছিলোঁ আৰু তাৰ পৰিণতিত 855 জন আমাৰ শ্ৰদ্ধেয় ব্যক্তি শ্বহীদ হৈছিলে তাৰ ভিতৰত আমাৰ কৰ্মচাৰীও বহুখিনি আছিলে আৰু আজিৰ পৰিস্থিতিত এই যিখন নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 আমাৰ ওপৰত জাপি দিব বিচৰা হৈছে ইতিমধ্যে লোকসভাত আপোনাৰ এই বিলখন পাছ হোৱা
আমি সকলোৱে জানো কিন্তু আজিৰ এই পৰিস্থিতিত সদৌ অসম কৰ্মচাৰী পৰিষদে যোৱা 20 জানুৱাৰী তাৰিখে তামোলপুৰত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভায় যে আজিৰ দিনটোত সমগ্ৰ ৰাজ্যৰ জিলা উপায়ুক্ত আৰু মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহ্বান জনাইছে আৰু আমি জিলা গোট হিচাপে এই কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰিবলৈ আমি দিনৰ 11 বজাৰ পৰা এই 2 বজালৈকে আমি অৱস্থান কৰিম। উল্লেখ্য আজি এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত বহুকেইটা ছাত্ৰ সংগঠনেও সহযোগ কৰে। আনপিনে সন্ধিয়া KNCA, KSA আৰু ASDCয়ে ডিপু আৰু ডগমকা ৰাজপথত এই জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে আৰু পাৰ্বত্য জিলাখনত বড়োসকলক পাৰ্বত্য জনজাতিকৰণৰ বাবে কেন্দ্ৰৰ প্ৰস্তাৱৰ বিৰুদ্ধে জোৰ সমদল বাহিৰ কৰে। মংগলিংহী পংকজ ডেকা ৰিপৰ্ট কাট নিউজ। আৰু এই ক্ষেত্ৰত আজি আমাৰ মাননীয় সৰ্বানন্দ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। কি চহৰ কি নগৰ গাঁৱে ভূঞে সকলোতে এতিয়া প্ৰতিবাদ মুখৰ হৈছে সাধাৰণ জনতা। এই দৃশ্য কাৰ্বি আংলং জিলাৰ 29 জানুৱাৰীৰ সন্ধিয়াৰ। কাৰ্বি আংলঙত কোনো ধৰণৰ প্ৰতিবাদ হোৱা নাই বুলি মন্তব্য কৰা বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এওঁলোকে দিছে যোগ্য প্ৰত্যুত্তৰ। হাৰঘাটত ঐতিহাসিক শতবৰ্ষ গৰকা বৰবিল আৰু বেলগুৰি গাঁৱৰ সহস্ৰাধিক পুৰুষ মহিলাই এইদৰে হাতে হাতে জোৰ লৈ ওলাই আহে আৰু প্ৰায় 10 কিলোমিটাৰ পথ খোজকাঢ়ি এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গৰজি উঠে। বৰবিল আৰু বেলগুৰি যুৱ সংঘৰ দ্বাৰা আয়োজিত এই জোৰ সমদলত অংশগ্ৰহণ কৰি কয় এই বিধেয়কখনে বৰাক ব্ৰহ্মপুত্ৰত বসবাস কৰা বৃহত্তৰ অসমীয়া জাতিৰ অস্তিত্ব ধ্বংস কৰিব আৰু সেয়ে কোনো পক্ষে এই বিধেয়কক মানি লোৱা নহ'ব। এই AGP ডিফু জিলা সমিতিক আমাৰ বিশেষকৈ কাৰ্বি আংলং জিলাৰ ASDC দলে আমাক পূৰ্ণ সমৰ্থন জনাইছে আৰু লগতে আমাৰ আজি সমদলত তেখেতসকলে সমদলটো কিয়ভাৱে কৰা হৈছে আমাক তেখেতসকলে পূৰ্ণ সহযোগিতা আগবঢ়াইছে। সমদলটো কিয়ভাৱে কৰা হৈছে? সমদলটো আমি আজি ভাৰত চৰকাৰে যিটো আমাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 যিটো বিধেয়ক উত্থাপন কৰিছে সেই বিধেয়কৰ ওপৰত ইতিমধ্যে লোকসভাত এইটো গৃহীত হৈছেই। এতিয়া ৰাজ্যসভাত কালিলৈ আমাৰ এইটো এটা সময় দিয়া হৈছে। আমি এই সংশোধনী বিলখন পাছ নকৰিবৰ কাৰণে বাৰম্বাৰ আজি প্ৰায় 1-1.5 মাহৰ পৰা ইয়াৰ বিৰোধিতা কৰি আহিছোঁ আৰু আমি বিৰোধিতা কৰি যাম আৰু আমি আশা ৰাখিছোঁ অসমৰ ৰাইজৰ কণ্ঠ অসম চৰকাৰে আৰু ভাৰত চৰকাৰে ইয়াত মান্তি হ'ব আৰু মাননীয় প্ৰধানমন্ত্ৰী মোদী আৰু আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আমাৰ অসমৰ ৰাইজৰ খিলঞ্জীয়া ৰাইজৰ জাতি জনজাতি সকলোৰে কণ্ঠস্বৰ তেওঁলোকে ভালকৈ উপলব্ধি কৰি আমাৰ কথাবিলাক তেওঁলোকে হৃদয়ংগম কৰিব আৰু নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ পথত তেওঁলোকে সুগম কৰিব বুলি আমি আশা ৰাখিছোঁ। আনহাতে আজি 30 জানুৱাৰীত অসম গণ পৰিষদ আৰু কাৰ্বি আংলং জিলাৰ আঞ্চলিক দল ASDCৰ উদ্যোগতো উলিওৱা হয় এই জাতিধ্বংসী নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে এক বিশাল প্ৰতিবাদী সমদল। কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত হঠকাৰী বিধেয়কখনৰ বিৰুদ্ধে গৰজি উঠে আঞ্চলিক দল দুটাই। হাৰাঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলঙৰ পৈঠালাংছো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত 33 সংখ্যক প্ৰাথমিক শিক্ষক সন্থাৰ বাৰ্ষিক অধিৱেশন সফল সামৰণি পৰে মঙলবাৰে যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত এই অধিৱেশনখন 28 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈ 3 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয়। ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ দৰে কাৰ্বি আংলঙৰ চৰকাৰী শিক্ষা প্ৰতিষ্ঠানসমূহতো শিক্ষা প্ৰদান কৰিব লাগে। শিক্ষা প্ৰতিষ্ঠান অৰ্থাৎ বিদ্যালয় ভিতৰৰ শ্ৰেণীকোঠাসমূহ আৰু চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ বাবে উচিত শিক্ষাৰ পৰিৱেশ গঢ়ি তুলিব লাগে।
পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছত অনুষ্ঠিত ৩৩ সংখ্যক কাৰ্বি প্ৰাথমিক শিক্ষক সন্থাৰ বাৰ্ষিক অধিৱেশনৰ উপলক্ষে সন্থাৰ সভানেত্ৰী লাংটুইপি ৰংপিপিৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণত এইদৰে জিলাখনৰ প্ৰাথমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক আহ্বান জনাই কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আপোনালোকৰ ল'ৰা ছোৱালী নিজৰ পঢ়াৰ স্কুলবিলাক আপোনালোকৰ থয় নে নথয় মোৰ দেউতাৰ পৰা আৰম্ভ কৰি মোৰ দেউতাও এল পি স্কুলৰ টিচাৰ এতিয়া ৰিটায়াৰ হৈ গ'ল এজন ল'ৰা ছোৱালীও আমাৰ ভাই ককাই যিমানখিনি মোৰ ভণ্টি ল'ৰা ছোৱালী যিমান আছে এজন তেওঁ শিক্ষক কৰি যি তেওঁ টিচাৰ কৰে সেই স্কুল এজনো আমাক এডমিশ্যন দিয়া নাই ক'ত এডমিশ্যন দিছে মোক প্ৰথম এডমিশ্যন দিছে সুজং ডন বাস্কো মোৰ দাদা আৰু মোক আৰম্ভণি স্কুলত সুজং ডন বাস্কো হোষ্টেলত দি দিলে মানে নিজৰ ওপৰত কনফিডেন্স এটা হৈ যায় তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে যোৱা ২৮ৰ পৰা ৩০ জানুৱাৰীলৈ উলহ মালহেৰে অনুষ্ঠিত অধিৱেশনখনত জিলাখনৰ বিভিন্ন প্ৰান্তত অৱস্থিত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল অংশগ্ৰহণ কৰে উল্লেখ্য এই সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপৰিও পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে মংগল সিং টিমং জগত সিং ইগদি হৰেণ সিং বে আৰু বিধায়ক ডাক্তৰ মান সিং ৰংপি প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকে অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ অতি ভিতৰুৱা অঞ্চলৰ বাট পথৰ দুৰ্দশাৰ কথা সততে সকলোৰে চকুৰ আগত জিলাখনৰ মুখ্য সদৰ চহৰ ডিফু চহৰৰ পৰা মাত্ৰ 2 বা 3 কিলোমিটাৰ ভিতৰত সোমালেও পৰিলক্ষিত হয় চহৰৰ গাতে লগা অঞ্চলতো উন্নয়নৰ নামত প্ৰকৃততে কি আপোনালোকক আমি দেখুৱাম ডিফু চহৰৰ সমীপৰে এখন পথ যি চৰকাৰৰ পৰা নিৰ্মাণৰ কোনো আশা দেখা নাই চৰকাৰলৈ বাট নাচাই হেহে অঞ্চলটোৰ কেইবাগৰাকী মহিলাসকলে মিলি নিৰ্মাণ কৰিছে পথ কিন্তু ক'ত চাহক এই প্ৰতিবেদন মুখ্য সদৰ চহৰ ডিফুলৈ সোমাই আহিলে যিকোনো পৰ্যটক বা বাহিৰৰ লোকে চহৰৰ উন্নয়নৰ নামত প্ৰধান পথ উপপথ তথা বজাৰ এলেকাৰ পথ দেখি নিশ্চয় নাভাবি নোৱাৰিব যে ডিফুখন মহানগৰী হ'বলৈ যেন আৰু বেছি দিন নাই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰৰ বাদন্যতাত চাৰিওফালে জাকজমক আৰু ৰং বিৰঙৰ অট্টালিকা ইয়াৰ বিপৰীতে চহৰৰ পৰা 2 বা 3 কিলোমিটাৰ পথ অতিক্ৰম কৰি দেখিলে আপুনি নিজৰ চকুকে বিশ্বাস নকৰিব যে এনে ইমান শোচনীয় পথো আছে ডিফু চহৰত কিন্তু আছে বাবেইতো এয়া কেইবাগৰাকী মহিলাসকলে মিলি নিজৰ গাঁও বা চুবুৰীলৈ ইটা ইটো টুকুৰাৰ পিছত হিটো টুকুৰা পাৰি কেনেকৈ নিৰ্মাণ কৰি গৈছে পথ এয়া হৈছে ডিফু মেণ্টিলাৰ লগতে লগা ৰং মাৰ্জঙলৈ যোৱা পথ নিজৰ তথা কণ ল'ৰা ছোৱালীবিলাক স্কুললৈ অহা যোৱা কৰিবলৈ সুবিধাৰ বাবে এইদৰে পথ নিৰ্মাণত লাগিবলৈ বাধ্য হৈছে মহিলাসকল বিজেপি চৰকাৰৰ কোটি কোটি ব্যয় সাপেক্ষে পথ নিৰ্মাণৰ আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই সোমাবলৈ ডিফু নগৰ সমিতিৰ বাবে CM ৰংহাঙে ডিফু নগৰ সমিতিৰ ৱাৰ্ড কমিছনাৰসকলৰ শপত গ্ৰহণ অনুষ্ঠানত ঘোষণা কৰা 100 কোটি নগৰ উন্নয়নৰ লক্ষ্যৰে নিৰ্ধাৰিত কৰা পুঁজিৰ অধীনত এই অঞ্চলৰ পথ মেৰামতি তথা উন্নয়ন হ'বনে বিশেষ প্ৰতিবেদক কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ First time at DIFU, First International Trade Fair 2019 from 18 January to 30 January at DIFU Club. A huge branded and collection of handicrafts from different states of India such as Delhi, Kashmir, Ludhiana, Haryana, Maharashtra, Uttar Pradesh, Kolkata, Punjab, etc. A beautiful melamine kitchen items of Bangladesh are available here.
You will get all the needful and householding accessories including food items here. There is no any fee required for entry. Please step in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001-863-460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন পৰিৱৰ্তনকামী বিজেপি চৰকাৰে পৰিৱৰ্তনৰ অংশ হিচাপে জিলাখনৰ বিভিন্ন সমষ্টি এলেকাত ইতিমধ্যে বিভিন্ন নিৰ্মাণ কাৰ্য অব্যাহত আছে পশ্চিম কাৰ্বি আংলঙৰ ডংকা মুকামত চলি আছে এক বিশাল প্ৰেক্ষাগৃহ এই নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ ললে টিম কাৰ্বি আংলঙে টিম কাৰ্বি আংলঙৰ সেনাধ্যক্ষ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে লগত আন কাৰ্যবাহী সদস্যসকলক লৈ 30 জানুৱাৰী ডংকা মুকামত নিৰ্মীয়মান বিশাল প্ৰেক্ষাগৃহটি প্ৰদৰ্শন কৰে যদিও নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ তথা বিভাগীয় বিষয়াসকলৰ সামগ্ৰিক কাৰ্যৰ অগ্ৰগতি দেখি তীব্ৰ অসন্তুষ্ট প্ৰকাশ কৰি ৰংহাঙে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিৰ্মাণ কাৰ্য সমাপ্ত কৰাৰ পৰামৰ্শ দিয়ে বিভাগীয় কাৰ্যবাহী অভিযন্তা তথা কৰ্মচাৰীসকলক পৰিদৰ্শনৰ সময়ত টিম কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্য মঙ্গল সিং টিমুং জগত সিং ইংটিকে ধৰি ৰীনা টেৰাংপি পৱন কুমাৰ ৰায় প্ৰমুখ্যে সদস্যসকলৰ লগতে ডিফু নগৰ সমিতিৰ নৱনিৰ্বাচিত ৱাৰ্ড কমিছনাৰ ৰাক্ৰ প্ৰমুখ্যে গড়কাপ্তানী বিভাগৰ অভিযন্তা অজিত সিংনাৰৰ লগতে বহু বিশিষ্ট লোক লগ দিয়ে ৰংহাঙক মঙ্গল ইংঘি ৰিপৰ্ট কাট নিউজ উত্তৰ পূৰ্বাঞ্চলত ভিন্ন জনগোষ্ঠীৰ ভিন্ন পৰম্পৰাগত উৎসৱ বিশাল পৰম্পৰাগত নৃত্য তথা কলা সংস্কৃতিৰ সম্ভাৰৰে ভৰপূৰ জনজাতীয়সকলৰ অন্যতম কাৰ্বিসকলৰ আছে কলা সংস্কৃতিৰ অপূৰ্ব ভঁৰাল মুঠতে সহস্ৰৰ কাৰ্বিসকল স্বভাৱগতে বৰ উৎসৱপ্ৰিয় সমাজত বছৰটোৰ প্ৰায় 3-4 মাহ অন্তৰে কাৰ্বিসকলৰ কিবা নহয় কিবা পৰম্পৰাগত নৃত্য সংস্কৃতি নতুবা ধৰ্মীয় উৎসৱ থাকেই উৎসৱৰ ভিতৰত হাচাকান উৎসৱ কাৰ্বি সমাজত জনপ্ৰিয় ভোগালী বিহুৰ সময়তে সমান্তৰালকৈ কাৰ্বিসকলে উদযাপন কৰে হাচাকান উৎসৱ এই উৎসৱ ভোগালী বিহুৰ সময়ত পালন কৰিলেও ঠাই বিশেষে জানুৱাৰী মাহটোৰ ভিতৰত ভিন সময়ত পালন কৰে কেতিয়াবা সমজুৱা হিচাপে এটা অঞ্চলত নতুবা ব্যক্তিগত ঘৰতো ডেকা গাভৰুক আহ্বান কৰি পতা হয় হাচাকান উৎসৱ চাৰিম টিছৌ বাসগৃহৰ চোতালৰ মঙ্গলবাৰে দিনজোৰা কাৰ্যসূচীৰে টিছৌৰ বাসগৃহৰ চোতালত ডেকা গাভৰুৱে হাচাকান নৃত্যকে ধৰি লেংপুম চকজন হৰলিন কিডুং আদি পৰম্পৰাগত নৃত্য তথা পৰম্পৰাগত ৰীতি-নীতিক নৃত্যৰ জৰিয়তে প্ৰদৰ্শন কৰা হয় উল্লেখযোগ্য যে চাৰিম টিছৌ নামৰ লোকজনে নিজৰ পৰম্পৰাগত কলা সংস্কৃতিক অতি প্ৰেম থকা বাবেই ব্যক্তিগত প্ৰচেষ্টাৰে যোৱা 2017 চনৰ পৰা নিজৰ চোতালতে ডেকা গাভৰুসকলক আহ্বান কৰি নৃত্য গীত আৰু পৰম্পৰাগত ৰীতি-নীতিক উজাগৰ কৰা বহু নৃত্য প্ৰদৰ্শন কৰে
আন বছৰৰ দৰে 29 জানুৱাৰীতো চাৰিম্বে উৰ্ফে চাম্বেৰ চোতালত একেদৰে তৃতীয়বাৰৰ বাবে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰে বৰ্ণিল হাচাকান উৎসৱ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ